কৰিছো ৰাতিপুৱাৰ পৰা অলপ শুয়ে লওঁ ফোনটো বাজিছে দেখোন কোনেবা কৰিলে প্ৰিক কি কৰিছ কাম কৰি আছিলো গেছ ৰুমটো অলপ চিজিল কৰি ললো ৰাতিপুৱাৰ পৰা কাম কৰি কৰি আমনি লাগি গৈছে আজি ফেন এজন থকাকে অহা কথা আছে আমিও হোটেলত থকাটোৱে প্ৰিফাৰ কৰিছিলো কিন্তু কি কৰিবি সাডেনলি শেখৰলে ফোন কৰিল আৰু ডাইৰেক্ট কৈয়ে দিলে আমাৰ ঘৰতে থাকিব বুলি সো শেখৰ কুড নট সে নো কাইন্ড অফ তই মোক ভয় খুৱাই দিছ দেই হ'ব হ'ব এতিয়া ফোনটো ৰাখ মই অকণমান ৰেষ্ট লৈ লওঁ I hope you guys are comfortable. Hey, আমি বহুত comfortable. তোক কিন্তু মানি গৈছো দেই দোস্ত ঘৰটো কিন্তু তই বৰ চালিয়া বনালি ক'ত পালি হয় ইমান পইচা কি কথা কওঁ দোস্ত মৌ আহিলা গাইজ চিনি পাইছাই নহয় এয়াই মোৰ পৰিবাৰ আৰু মৌচুমী এয়া মোৰ বন্ধু পিয়ুষ আৰু এয়া পংখী হাই পিয়ুষ হাই পংখী হেল্ল' মৌচুমী ঐ দোস্ত আমি দুটাই নহ'লে বাহিৰতে আড্ডা দিওঁগৈ ব'ল গোটেই ৰাস্তাটো গাড়ীত বহি বহি আমনি লাগি আহিছে সিহঁত দুজনী ইয়াতে কথা পাতক মই তোমালোকক সুধিবই লৈছিলো কি খাবা তোমালোকে চাহ কফি নে জুচ খাবা বাহ মৌচুমী তোমাৰ মেনুখন দেখোন বৰ দীঘল আমাক চাহ একাপ দিলেই হয় যোৱা চাহকে দিয়াগে যোৱা মৌচুমী তোমাৰ স্পেচিয়েল গাখীৰ চাহ কাপকে বনাই আনা ঠিক আছে মই বনাওঁগৈ তোমালোকে কথা পাতা মৌচুমী শুনা না পংখী কোৱা মোৰ মানে এতিয়া চাহ খাবলৈ মন যোৱা নাই তুমি বেয়া নোপোৱা যদি মোলৈ একাপ কফিকে বনাবাচোন না না কিয় বেয়া পাম আকৌ তুমি চিন্তাই নকৰিবা মই বনাই আনিছো তেনেহ'লে আমালৈও কফিকে বনোৱা কিনো দুভাগকে বনাই থাকিবা আৰু ন মৌচুমী পিয়ুষে ঠিকেই কৈছে তুমি কফিকে বনোৱাগে যোৱা ওকে মৌচুমী শুনা কোৱা বেয়া নোপোৱা যদি কফিখিনি অকল গাখীৰতে বনাবা দেই পানী এড নকৰিবা মই পানী এড কৰিলে বৰ বেয়া পাওঁ কিয় বেয়া পাম বাৰু অতিথি দেৱ ভৱ বুলি কথা এষাৰ আছে নহয় তুমি বৰ ধুনীয়া কথা কোৱা দেই মৌচুমী পিছে তোমালোকে কি গাখীৰ ইউজ কৰা গৰু গাখীৰ নে পেকেট গাখীৰ হ'ব মৌচুমী তুমি পেকেট গাখীৰ সোনকালে কফি বা চাহ একাপ বনাই আনাগে যোৱা মোৰ বৰ পিয়া লাগিছে তুমি ক'লেতো মই গৰুজনীকে নিদিম আৰু বাৰু এতিয়া মই মোৰ ষ্টাইলতে কফিটো বনাই লওঁগৈ কি মানে আহিবৰ পৰা প্ৰতিটো কথাতে নখৰামি দেখাই আছে যে মোৰ এনেকুৱা কিয় লাগিছে বাৰু মোক যেন প্ৰতিটো কথাতে ডাউন দিব বিচাৰিছে নাজানো আৰু দেই বন্ধুসকল দেখিছেনে বাৰু পংখী কাণ্ডবোৰ পংখীহঁততো আমাৰ ঘৰত 3 দিনমান থাকিম বুলি কৈছে এইকেইদিনত তাই মোৰ লগত কি কৰে আৰু ঠিক নাই দেই আপোনালোকে পংখীৰ কাণ্ডসমূহ আমাৰ নেক্সটবোৰ ভিডিঅ'ত চাবলৈ পাব গতিকে আপোনালোক সকলোৱে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমাৰ ভিডিঅ'সমূহ সময়মতে আপোনালোকে চাই থাকিব পাৰে আজিলৈ আহিছোঁ মই এওঁলোকক কফি দি আহোঁগৈ